খুব ধুনীয়া গান মুঠিয়া বীৰ চ' এইটো সকলোৱে শুনক আৰু অসমবাসীৰ কাৰণে খুব ধুনীয়া উপহাৰ। নমস্কাৰ বন্ধুসকল, ডিজিটেল ইনফোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক হয়তো বহুতেই হিমাংশু বৰ্মনৰ নাম শুনিছে বা তেওঁৰ ভিডিঅ'সমূহ দেখিছে। তেওঁ এজন ভাল মিমিক্ৰি আৰ্টিষ্ট। তেওঁ জুবিন দা আৰু হিমন্ত বিশ্ব শৰ্মাৰ খুব সুন্দৰ মিমিক্ৰি কৰিব পাৰে। ৰিচেণ্টলি তেওঁ জুবিন গাৰ্গৰ সন্মুখতো মিমিক্ৰি কৰিছে। তাৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত আগবঢ়ালোঁ। খুব ধুনীয়া গান মুঠিয়া বীৰ চ' এইটো সকলোৱে শুনক আৰু অসমবাসীৰ কাৰণে খুব ধুনীয়া উপহাৰ। বেছি নকওঁ, মই বেছি কথা নকওঁ, এইবিলাক খুব ধুনীয়া। আৰু এতিয়া জয়ন্ত আছে, খুব ধুনীয়া কাম কৰিছে। সমীৰ খুব ধুনীয়া লিখে। আৰু মানস দা আছে, হিমাংশু আছে। চ' আৰু মিমিক্ৰি কৰা পইণ্টটো আছে, বিৰাট বদমাছ। চ' থেংক ইউ, আই লাভ ইউ অল। জয় অসম। থ্যাংকস ফৰ ৱাচিং। যদি ভিডিঅ'টো ইউটিউবত চাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাইছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।